আজি মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাম বিশ্বৰ কিছু আজব তথ্য বা নজনা তথ্য নজনা তথ্য আপোনালোকক জনাম। যদি আপোনালোকে সাধাৰণ জ্ঞান ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আহক কিছু নতুন শিকো, নতুন জানো। তেতিয়াহ'লে ভিডিঅ'টো পলম নকৰি আহক আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে চিনেমাৰ বিষয়ে কওঁ। চিনেমা আমি সকলোৱে ভাল পাওঁ, মুভি আমি সকলোৱে ভাল পাওঁ। অসমৰ জয়মতীৰ বিষয়ে জানো, কিন্তু জয়মতী চিনেমাটো সকলোৱে উপভোগ কৰিবলৈ এতিয়ালৈকে পোৱা নাই, সকলোৱে চোৱা নাই হয়তো চাগে জয়মতী। গতিকে মই ক'ম বিশ্বৰ প্ৰথমটো চিনেমাৰ নাম হৈছে দ্য ষ্টৰী অৱ দ্য কেলি গেং। 1906 চনত অষ্ট্ৰেলিয়াত নিৰ্মাণ কৰা হৈছিল এই চিনেমাটো। এই চিনেমাটোৰ নাম হৈছে দ্য ষ্টৰী অৱ দ্য কেলি গেং। কিন্তু তাৰ আগতো পোনপ্ৰথমে চিনেমা নিৰ্মাণ কৰা হৈছিল যদিও সেই চিনেমা সকলোবোৰ তথ্য আমাৰ হাতত আহি পৰা নাই বা অন্য হাতত অহা নাই। সকলোৱে কয় যে পেৰিছত 28 ডিচেম্বৰ 1895 বোলে লুমিৰে ব্ৰাদাৰহঁতে কিছুমান ছুটি বোলছবি নিৰ্মাণ কৰিছিল আৰু সেই ছবিবোৰত ইম'চনেলি কিছুমান কথা কোৱা হয়, কিন্তু ভইচ অভাৰ কৰা নাছিলে, তাত কোনো ধৰণৰ নাছিলে। কিন্তু পিছত 1898ত অলপ হ'লেও ভইচ দিব পৰা হৈছিলগৈ আৰু কিছুমান ইম'চনেলি কথাবোৰো ক'বলৈ পৰা হৈছিলে। কিন্তু পিছত 19 শতিকাত D.W. গ্ৰিফটে ধুনীয়া এখন নাটক ওলাইছিল যাৰ নাম নাছিলে চেছ ফিল্মছত ধুনীয়াকৈ নাটক কৰা হৈছিল, যদিও নাটক কৰা হৈছিল আৰু তাত ভইচ অভাৰ কৰা হৈছিল আৰু ধুনীয়াকৈ ইম'চনেলি কথাখিনি কিছুমান বুজাই দিব পৰা হৈছিলে। আৰু তাৰ পিছতে 19 শতিকাৰ পিছত 1906 চনত অষ্ট্ৰেলিয়াত পোনপ্ৰথম চিনেমাটোৰ নাম হৈছে দ্য ষ্টৰী অৱ দ্য কেলি গেং। এনেধৰণে চিনেমাৰ জগতখন আগুৱাই আহে আৰু আজি ইমানখন পৰ্যায় পাইছেগৈ। তো প্ৰথম চিনেমাটোৰ নাম হৈছে, আপোনালোকে মনত হ'ব, দ্য ষ্টৰী অৱ দ্য কেলি গেং। ছায়েন্স, বিজ্ঞান আৰু বৈজ্ঞানিক, এই পৃথিৱীত সকলোবোৰ ৰহস্যবোৰ যিবিলাক উত্থাপন কৰি আছে সেই সকলোবোৰ বৈজ্ঞানিকবিলাক কৰি আছে আৰু বিজ্ঞানিক বস্তুবিলাক আমাক ভাল লাগে। কিন্তু বিজ্ঞানত ৰজা কোন সেইটো আমাক জানিবলৈ নিশ্চয় মন। বিজ্ঞানৰ প্ৰথমজন বৈজ্ঞানিক হৈছে উইলিয়াম ৱেবল বুলি ধৰা হয়। উইলিয়াম ৱেবলক প্ৰথম বিজ্ঞানৰ বৈজ্ঞানিক বুলি ধৰা হয়, কিন্তু তথাপিতো আজিলৈকে তথ্য আহি পৰা নাই যে বৈজ্ঞানিক পোনপ্ৰথমতে আছিল কোন। ইয়াৰ বিষয়ে তথ্য এতিয়ালৈকে আহি পৰা নাই। কিন্তু কিছুমানে ৰজা হিচাপে ধৰা হয় আলবাৰ্ট আইনষ্টাইনক বুলি কয়, কিছুমানে কয় ছাৰ আইজাক নিউটনক, কিছুমানে কয় ষ্টিফেন হকিঙক, কিছুমানে কয়। কিন্তু বৈজ্ঞানিকসকলে ৰজা হিচাপে ধৰে এলেকজেণ্ডাৰ কিং CMG CBE। তেওঁৰ জন্ম হৈছিল 26 জানুৱাৰী 1909 গ্লাছগো, ইউনাইটেড কিংডমত, আৰু তেওঁৰ মৃত্যু হৈছিলে 28 ফেব্ৰুৱাৰী 2007 চনত লণ্ডনত। আৰু এইজনকে বৈজ্ঞানিক জগতৰ ৰজা হিচাপে ধৰা হয় এলেকজেণ্ডাৰ কিং CMG CBE। এখেতৰ বিষয়ে গুগলত চাৰ্চ কৰিলেও আপোনালোকে নিশ্চয় পাব। আপোনালোকে চাৰ্চ কৰক হু ৱাজ দ্য কিং অৱ দ্য চাইণ্টিষ্ট বুলি চাৰ্চ কৰিলে নিশ্চয় এলেকজেণ্ডাৰ কিং CMG CBEৰ নাম দেখাব। ৱৰ্ল্ড টলেষ্ট মেন, বিশ্বৰ আটাইতকৈ ওখ মানুহজন কোন? মাজতে আমি খবৰ পাইছিলোঁ হোৱাটছআপ, ফেচবুক আৰু বিভিন্ন শ্বেয়াৰ জেগাত পাইছিলোঁ যে আনোৱাৰ হাদিক আফগানিস্তানীৰ বোলে সেইজন মানুহ 10 ফুট 7 ইঞ্চি বোলে বিশ্বৰ আটাইতকৈ ওখ মানুহজন। কিন্তু মই কওঁ সেইটো ফটোটো ফেক আছিল, সেইটো কিছুমানে এনেই বনাই পেলাই শ্বেয়াৰ কৰিছিল। আনোৱাৰ হাদিক নামৰ মানুহজন বৰ আমাৰ সমানে মানুহ, তেওঁ 10 ফুট 7 ইঞ্চি নহয়। কিন্তু বিশ্বৰ ৰেকৰ্ড কৰি থোৱা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা ওখ মানুহজন হৈছে ৰবাৰ্ট ৱাডলো, যিজন 8 ফুট 11 ইঞ্চি আছে। সেইজন হৈছে বিশ্বৰ আটাইতকৈ ওখ মানুহজন। আৰু বিশ্বৰ আটাইতকৈ চুটি মানুহজন হৈছে নেপালৰ চন্দনা বাহাদুৰ ডাংগি। সেইজন হৈছে 1 ফুট 10 ইঞ্চি, 1 ফুট 10 ইঞ্চি হৈছে। আৰু এইজন নেপালৰ আটাইতকৈ সৰু মানুহজন আৰু বিশ্বৰ আটাইতকৈ ওখ মানুহজন হৈছে ৰবাৰ্ট ৱাডলো। হু ৱাজ দ্য কিং অৱ দ্য ফুটবলৰ ৰজা কোন আমাক জানিবলৈ নিশ্চয় মন, কাৰণ আমি এতিয়া ফুটবল চাই আছোঁ, ৱৰ্ল্ড কাপ চাই আছোঁ, আৰু ৱৰ্ল্ড কাপ চালেই ফুটবল খেল চালেই আমাক জানিবলৈ মন যে এতিয়া ফুটবলৰ ৰজা কোন। সকলোৱে কিছুমানে কয় আৰ্জেণ্টিনাৰ লিঅ'নেল মেছি আৰু কিছুমানে কয় ক্ৰিষ্টিয়ানো ৰনাল্ডো, যাৰ কলা দেখি আমি সকলোৱে বিস্মিত হৈ যাওঁ। কিন্তু এই লিঅ'নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰনাল্ডোই কি কয়, সিহঁতৰ গুৰু কোন বুলি কয়। সিহঁতে কয় ৰজা ছাৰ মেথিউ। আৰু যদি আমি চাৰ্চ কৰোঁ, গুগলত চাৰ্চ কৰোঁ, সেইজনে হৈছে ফুটবলৰ ৰজা ছাৰ মেথিউ, যিজনে 1950 চনত
1950 আৰু 1954 চনৰ যিটো ৱৰ্ল্ড কাপত ফিফা ৱৰ্ল্ড কাপত তেওঁ উইনিং ব্ৰিটিছ হোম চেম্পিয়নশ্বিপ টাইটেল জিকিছিলে আৰু 1934 আৰু 1934 পৰা 1957 লাগি তেওঁ 54টা কাপ জিকিছিলে ইংলেণ্ডত আৰু এইজনে হৈছে ছাৰ মেথিউ ফুটবলৰ ৰজা যিজনে ইউৰোপিয়ান ফুটবল অফ দ্য ইয়াৰ্ছ এৱাৰ্ড জিকিছিলে যিজনে ফুটবলাৰ অফ দ্য ইয়াৰ্ছ জিকিছিলে তেওঁ 50 বছৰৰ ভিতৰতে এই সকলোবোৰ কৰি দেখাইছিল আৰু তেওঁকে ফুটবলৰ ৰজা হিচাপে কোৱা হয় ছাৰ মেথিউ যিজন ইংলেণ্ডৰ আছিলে ইয়াৰ পিছত আমাক জানিবলৈ মন অসমৰ কোনজন ধনী ব্যক্তি ভাৰতৰ ধনী ব্যক্তিৰ বিষয়ে জানো আমি কিন্তু অসমৰ ধনী ব্যক্তিৰ বিষয়ে জানিবলৈ মন কিছুমানে জানে কিছুমানে নাজানে যিসকল নাজানে তেওঁলোকক কৈছোঁ অসমৰ ধনী ব্যক্তিজন হৈছে 2017 চনৰ তথ্য মতে সেইজন ধনী ব্যক্তি হৈছে অঞ্জনা বৰা যিজনে অ'নাৰ অফ দ্য ব্ৰহ্মপুত্ৰ টেলিভেঞ্চাৰৰ মালিক আৰু 2 নম্বৰ হৈছে ভাগ্য কলিতা যিজনে এ নেটিবল বিজনেছমেন আৰু 3 নম্বৰ হৈছে প্ৰকাশ মিতাল অ'নাৰ অফ দ্য গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী এলটিডি এইসকল হৈছে 2017 চনৰ ধনী ব্যক্তি অসমৰ প্ৰথমজন ধনী ব্যক্তি হৈছে অঞ্জনা বৰা আৰু আমাৰ ভাৰতৰ ধনী ব্যক্তিৰ বিষয়ে জানো আম্বানী জিঅ'ৰ মালিক আম্বানী যিজনে 24 বিলিয়নৰ মালিক তেওঁকে বিশ্বৰ সকলোবোৰ ব্যক্তিয়ে চাগে ভাৰতক চিনি পায় যে এইজনে জিঅ'ৰ মালিক আৰু 24 বিলিয়নৰ মালিক আমাৰ যে এই ইণ্ডিয়াত আছে সেইটো এটা গৌৰৱৰ কথা যিবিলাক অন্য দেশত ট্ৰিলিয়ন লাগি হৈ গৈছে যিবিলাকৰ হাজাৰ বিলিয়ন আছে যিবিলাকৰ লাখ বিলিয়ন আছে সেইবিলাকৰ ট্ৰিলিয়ন হৈ গৈছে কিন্তু আমাৰ ভাৰতত 24 বিলিয়ন লাগি পাইছেগৈ আৰু মই আশা কৰিছোঁ জিঅ' আৰু বহুত আগবাঢ়ি বহুত বিলিয়নৰ মালিক লাগি হৈ যাওক 30-40 বিলিয়ন মালিক লাগি হওক আমাৰ ভাৰত বাঢ়িব আমাৰ অসম বাঢ়িব এইখিনি আছিলে বিশ্বৰ কিছু তথ্য জনাবলগীয়া কথা যিবিলাক আপোনালোকে চাগে জানা বা নাজানিও যদিও আপোনালোকে ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এটা নিশ্চয় কমেণ্ট বা যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব